কেতিয়া আপোনালোকৰ দুৰ্ঘটনা হ'লে বা ইমাৰ্জেঞ্চি যদি আপোনালোকক ব্লাডৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে মোবাইলটোৰ সহায়তে আপোনালোকে ব্লাড এৰেঞ্জ কৰিব পাৰে। যি পজিটিভ হয় নালাগক কিয় আপুনি মোবাইলৰ সহায়তে এৰেঞ্জ কৰিব পাৰিব। মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। চাই থাকক কেনেকৈ কৰিব পাৰিব। আপোনালোকে ব্লাডৰ কাৰণে আপোনালোকে গুগলত যাব লাগিব। গুগলত যাই কিনে আপোনালোকে চাৰ্চ কৰিব লাগিব ফ্ৰেণ্ড টু ছাপৰ্ট। তাতে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত যিটো ফাৰ্ষ্ট লিংক আহিব তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ব্লাড গ্ৰুপ। আপোনাক যি ব্লাড গ্ৰুপৰ ব্লাড প্ৰয়োজন হয় সেইটো আপোনালোকে দিব। ছাপ'জ মোৰ অ' পজিটিভ, তো মই অ' পজিটিভ দিলোঁ। নেক্সট আপোনালোকে ইয়াতে কাণ্ট্ৰিটো আপোনালোকৰ ইণ্ডিয়া হ'ব। নেক্সট আপোনালোকে চিলেক্ট চিটি কৰিব লাগিব। চিটিটো আপোনাৰ চিলেক্ট চিটি নহয়, চিলেক্ট ষ্টেট। তো এইটো এছাম হ'ব, এছাম দি দিলোঁ। নেক্সট আপোনালোকে যে চিলেক্ট ডিষ্ট্ৰিক্টটো আপোনালোকে আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেই হিচাপত দিব। মোৰ কামৰূপ, তো মই ইয়াতে কামৰূপ দি দিম। নেক্সট আপোনালোকৰ চিলেক্ট চিটি আছে, চিটিটো আপোনালোকৰ যি হয় আপোনালোকে সেইটো হিচাপত দিব। ইয়াতে মই হাজো, চ' মই হাজো দি দিছোঁ। তাৰপিছতে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে ধুনীয়াকৈ এখন লিষ্ট আহি যাব। ইয়াতে আপোনালোকৰ দেখা পাইছে ডোনাৰ কেইটাৰ নাম। এটা আছে নীলকমল দাস এভেইলেবল, ফোন নাম্বাৰ সহ দিয়া আছে। নেক্সট আপোনালোকৰ আছে ইক্ৰাম হুছেইন, এইটো আপোনালোকৰ ফোন নাম্বাৰ সহ দিয়া আছে। নেক্সট আছে স্বপ্ননীল কলিতা, ফোন নাম্বাৰ দিয়া আছে। এইবিলাক এভেইলেবল আছে। আপোনালোকে ইয়াৰে যিকোনো এটাত কণ্টেক্ট কৰি কিনে আপোনালোকৰ যিটো ব্লাড লগা আছে সেইটো আপোনালোকে এৰেঞ্জ কৰিব পাৰে। ইয়াতে ফোন কৰিব, ফোন কৰিলে আপোনালোকে মানুহজনৰ লগত কণ্টেক্ট কৰি কিনে আপোনালোকে ব্লাডটো ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে বা ইনফৰমেশ্যন থকা বুলি ভাবে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।